हेलो बंधुসকল আপোনালোকক আজি এটা গুৰুত্বপূৰ্ণ এটা বিষয় মানে মই ক'ব বিচাৰিছো এতিয়া মই গৈ আছো আপোনাৰ জুৰত নাৰেংগী ব্ৰিজৰ ওপৰেদি তো ইয়াত ব্ৰিজৰ ওপৰত কিছুমান এই ৰঙাকে বৰ্ড লগোৱা আছে য'ত মানে এনেকুৱা 30 দেখিবলৈ পাইছে এনেকা 30 প্লাস 20 কিমান জনে গম পায় কিমান জনে গম নাপায় কিন্তু এটো একচুয়ালি স্পিড লিমিট হয় আৰু এই স্পিড লিমিটটো ইয়াত মানে দেখাই দিয়া আছে 30 বুলি কিন্তু এই বস্তুটো আজিলৈকে মই যিমান মানে দেখিছো যিমান জনে মানে ড্ৰাইভ কৰে এই ব্ৰিজৰ ওপৰেদি যিমান জনে মানে অহা যোৱা কৰে তেখেতে মানে বস্তুটো কোনেও ফলো কৰা নাই ইয়া সব এটা গাড়ী আহি আছে কিমান স্পিডত আহি আছে সব কিন্তু অথচ ইয়াতে মানে লগাই দিয়া আছে ইয়াৰ স্পিড লিমিট 30 বুলি কিন্তু নাজানো কিছুমানে মানে জানিব যে এইটো ৰুলটো মানিব বিচাৰিব নোখোজে এইটো গম নাপাওঁ কিন্তু একচুৱেলি এইটো আমি সবে ফলো কৰিব লাগে কাৰণ আমি বহুত আদাৰ ষ্টেটতো কেতিয়াবা আমি ট্ৰেভেল কৰোঁ তাতে আমি দেখা পাওঁ কেনেকুৱা ইহঁতে ট্ৰাফিক ৰুলটো কেনেকুৱা ইহঁতে ফলো কৰি চলে ইয়াতো লগোৱা আছে 30 লিমিট দেখিছে ন বাইকটো কিমান স্পীডত গৈছে আপোনালোকে চাই থাকক কিমান জনে মানে ফলো কৰিছে বস্তুটো চাব এয়া এটা মোৰ আগেদি বাইক এখন গ'ল এয়া গ'ল এটা ছুপাৰ কেৰি চাম আৰু ইয়াতে 20 লিমিট লগোৱা আছে চাব এইটো দেই 20 লিমিট লগোৱা আছে কাৰণ ইয়াতে আগত আছে সৰু বাম ৰাম্বেল বুলি যিটো কয় আমি ৰাম্বেল বুলি কওঁ তাৰপিছত ইয়াত আছে 30 তো তেনেকৈ আমি এইবিলাক বস্তু অলপ মাইণ্ড কৰিবলগীয়া আছে কাৰণ এইবিলাক বস্তু আমিয়ে চেঞ্জ কৰিব পাৰিম কাৰণ সবেই যদি ৰুলটো মানি চলে তো বস্তুখিনি অট'মেটিকলি সব ঠিক হৈ যায়